দশম শ্ৰেণীৰ আটাইবোৰ ছাত্ৰ-ছাত্ৰীকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল, ইংৰাজীৰ যেতিয়া তোমালোকে প্ৰশ্ন উত্তৰ লিখা, বিশেষকৈ দশমমান শ্ৰেণীত তোমালোকে অতি মনোযোগেৰে কিছুমান কথা বুজিব লাগিব। প্ৰশ্ন এটা যেতিয়া সোধা হয়, এই প্ৰশ্নটো বুজি নাপালে তোমালোকৰ উত্তৰবোৰ শুদ্ধ নহ'ব। এই প্ৰশ্নটো অলপ বেলেগ ধৰণৰ আৰু বহুত ছাত্ৰ-ছাত্ৰীয়ে এই প্ৰশ্নটোত অসুবিধা পাইছে আৰু সেয়েহে তোমালোকৰ কাৰণে মই এই প্ৰশ্নটো বিশেষকৈ এই ভিডিঅ'টোত বুজাই দিবলৈ ওলাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল চোৱা, ইয়াতে সুধিছে যে 10 মে তাৰিখে সাউথ আফ্ৰিকাত কেনেদৰে শৰৎকালৰ এটা দিন হ'ব পাৰে। তোমালোকে ধৰিব পাৰিছানে? আমাৰ ভাৰতবৰ্ষত শৰৎকাল কেতিয়া হয়? অটম মানে শৰৎ, হয়নে? এতিয়া ভাৰতবৰ্ষত শৰৎকাল হয় ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, এই তিনিটা মাহত শৰৎকাল হয়, হয়নে? কিন্তু দক্ষিণ আফ্ৰিকাত আকৌ ওলোটা হয়। দক্ষিণ আফ্ৰিকাত কি হয়? মাৰ্চ, এপ্ৰিল, মে, এই তিনিটা মাহত শৰৎকাল চলে। সেয়েহে এই প্ৰশ্নটোৰ উত্তৰ আমি যেতিয়া লিখিম অলপ বেলেগ ধৰণে লিখিব লাগিব। আৰু ইয়াৰ কাৰণটো কি তোমালোকে বুজি পাইছানে? পৃথিৱীত দুটা হেমিস্ফিয়াৰ আছে আৰু সেই হেমিস্ফিয়াৰ দুটা হৈছে সাউদাৰ্ণ হেমিস্ফিয়াৰ আৰু নৰ্দাৰ্ণ হেমিস্ফিয়াৰ। ভাৰতবৰ্ষ নৰ্দাৰ্ণত পৰে আৰু দক্ষিণ আফ্ৰিকা সাউদাৰ্ণত পৰে। সেইকাৰণে মানে বছৰৰ ঋতুকেইটাও ভিন ভিন হয়। তোমালোকৰ কাৰণে প্ৰশ্নটো মই ইয়াতে উত্তৰটো লিখি দিছোঁ, তোমালোকে ভালদৰে মনোযোগ দি চোৱাচোন। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া উত্তৰটো আমি লিখিছোঁ চোৱা। অসমীয়াত মই তোমালোকক প্ৰথমতে বুজাই দিছোঁ যে ভাৰতত শৰৎকাল কেতিয়া হয়? ছেপ্টেম্বৰৰ পৰা নৱেম্বৰলৈকে হয় আৰু দক্ষিণ আফ্ৰিকাত কথাটো সম্পূৰ্ণ বেলেগ। আৰু আমি লিখিছোঁ যে দক্ষিণ আফ্ৰিকাত অটম ডে বুলিলে মাৰ্চৰ পৰা মে'লৈ প্ৰতিটো দিনকে বুজা যায়। আৰু ইয়াৰ কাৰণটো হৈছে দক্ষিণ আফ্ৰিকা হৈছে সাউদাৰ্ণ হেমিস্ফিয়াৰ, অৰ্থাৎ উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধ, মানে দক্ষিণ গোলাৰ্ধত দক্ষিণ আফ্ৰিকা অৱস্থিত। এতিয়া ইংৰাজী কথাখিনি তোমালোকে বুজি ল'বা আৰু বুজি কিনে লিখিলে মনত থাকিব তোমালোকৰ প্ৰশ্নটোৰ উত্তৰটো। In India, autumn generally occurs from September to November, but in case of South Africa, it is totally different. In South Africa, autumn day means each day that falls during March to May. It is because of South Africa's location within the Southern Hemisphere. ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে দশম শ্ৰেণীৰ যেতিয়া প্ৰশ্ন উত্তৰ কৰিবা, তোমালোকে প্ৰশ্ন উত্তৰবোৰ মনোযোগেৰে কৰিব লাগিব, প্ৰশ্নবোৰ বুজিব লাগিব আৰু কি অৰ্থত প্ৰশ্নটো সোধা হৈছে সেই কথাখিনি গুৰুত্ব দিব লাগিব। তোমালোকে কথাখিনি বুজি পাইছানে? ছাত্ৰ-ছাত্ৰীসকল, তোমালোক যদি আমাৰ চেনেলত নতুন বা তোমালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, নতুন ভিডিঅ'বোৰ পাবলৈ, আপডেটবোৰ পাবলৈ ছাবস্ক্ৰাইব কৰিবা আৰু লগতে তোমালোকৰ বন্ধু-বান্ধৱৰ লগতো আমাৰ চেনেলটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। আজিলৈ এই ভিডিঅ'টোত এইখিনিয়ে। ধন্যবাদ।